নমস্কাৰ বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন নৱেম্বৰ মাহত লগাবলৈ কিছুমান ছিজন ফুলৰ বিষয়ে কথা পাতোঁ, কিদৰে কেনেকৈ কেয়াৰ ল'ব লাগে। চালবিৰা আপুনি লগাব পাৰে আপোনাৰ গাৰ্ডেনিঙৰ সৌন্দৰ্যতা বঢ়াবৰ বাবে। আপোনাৰ ইয়াৰ চালবিৰা কেয়াৰ ল'বলৈ হ'লে আপোনাৰ যিকোনো ৰ'দ বা ছাঁ যিকোনো জেগাত ৰাখিব পাৰে। আপুনি 4-5 ইঞ্চি টাবত দিব পাৰে, 2-3টাকৈ হ'লেও দিব, নহ'লে আপোনাৰ যদি পদূলি দীঘল আপুনি দীঘলকৈ ৰুব পাৰে। ইয়াৰ বিশেষ তেনেকৈ কেয়াৰ নাই। আপুনি ইয়াত শুকান গোবৰ দিব পাৰে। এয়া হৈছে কেলেণ্ডুলা। আপুনি বাৰীত কেলেণ্ডুলা লগাব পাৰে। আপোনাৰ কেলেণ্ডুলা আছে বহুতো ঔষধি গুণ আছে। আপোনাৰ পাত ফুল দুইটাৰে ঔষধি গুণ হয়। কেলেণ্ডুলা আপোনাৰ বাই কালাৰত পোৱা যায়। আপুনি হালধীয়া, তাৰপাছত আপুনি অৰেঞ্জ কালাৰত পাব। দুইটা কালাৰতে পাব। আপুনি কেলেণ্ডুলা পানীটো বৰ বেছিকৈ নিদিব, পানী খুব কম পানী লাগে ইয়াক। এয়া হৈছে পিটনিয়া। পিটনিয়া আচলতে ঠাণ্ডা দিনে খুব এটা সৌন্দৰ্য খুব পপুলাৰ ফুল হয়। ইয়াৰ ঠাণ্ডা দিনত ৰজা ফুলৰ ৰজা বুলি কোৱা হয়। ইয়াক আপুনি খুব সুন্দৰকৈ শিকিব পাৰে। বিশেষ কেয়াৰ নাই আপুনি ইয়াক। আপুনি বৰ বেছি ডাঙৰ টাব নহ'লেও হয়, 3-4 ইঞ্চি টাবতো দিব পাৰে, 2-3টাকৈ, বা হেংগিং টাবতো দিব পাৰে। এয়া হৈছে ডগ ফ্লাৱাৰ। ডগ ফ্লাৱাৰ আপুনি বহুতো ধৰণত পোৱা যায়, বহুতো কালাৰত পোৱা যায়। আপুনি এয়া 5-6 ইঞ্চি টাবত আপুনি 3-4টাকৈ দিব পাৰে, বাই কালাৰ মিলাই মিলাই দিব পাৰে। খুব সুন্দৰ লাগিব দেখিবলৈ সম্পূৰ্ণ কুকুৰ মুখখনৰ লিখে, সেইবাবে ইয়াক ডগ ফ্লাৱাৰ বুলি কোৱা হয়। এয়া হৈছে পেনজি। এই পেনজি ফ্লাৱাৰটো দেখিবলৈ খুব সৌন্দৰ্য। আপুনি বাই কালাৰ বা আপুনি ছিংগুল কালাৰটো পাব। আপুনি 3-4 ইঞ্চি টাবত সুন্দৰকৈ দিব পাৰে, নহ'লে বা হেংগিং টাবতো দিব পাৰে। ইয়াতো পানীটো বৰ বেছিকৈ দিয়া নহয়। আপোনাৰ ড্ৰেইন হোলটো ভালদৰে হেৰি কৰিব যাতে পানীটো ৰৈ নাযায়। এয়া হৈছে ডেলিয়া। ডেলিয়া ফুলটো খুব সৌন্দৰ্য, খুব পপুলাৰ ফুল হয়। আপুনি ইয়াৰ পৰা ডেলিয়া আপোনাৰ এটা কথা মনত ৰাখিব, কেতিয়াও পুলি নানিব। পুলিটো আচলতে অকণ দিগদাৰ হয়। যিমান পাৰে কাটিংটো আনিবলৈ চাব আপোনালোকে। কাটিং আনিব কেনেকৈ, আপোনালোকে কাটিংটো চাব যে যিডাল ঘাই যিডাল হেৰিডাল হয় ন, কাগজডাল ক্ষীণ বা শকত, দুইটা চাই আনিব। শকতটো আনিব। আপোনাৰ আৰু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি নাৰ্চাৰীৰ পৰা ক'ৰবাৰ পৰা ডালিয়া পুলি আনিব, তেতিয়া আপোনালোকে সেইজনক সুধিব যে আপুনি কোনটো ক'ৰ হয়। সদায় ডেইলি আপুনি কালকাতা ভেৰাইটিটো আনিব। আপুনি যদি বাৰিষা কালকেইটা আপুনি বৰষুণত তিয়াই নথয়, তেতিয়া আপুনি অহাবাৰলৈ আপুনি ঘৰতে কাটিং কৰি লগাব পাৰে। এয়া হৈছে চিনেৰিয়া। চিনেৰিয়া ফুলটো এটা খুব সৌন্দৰ্য ফুল হয়। বৰ্তমান আপুনি আনিব পাৰে। চিনেৰিয়া ফুলত এটা কথা মনত ৰাখিব, আপোনালোকে পুলিটো যেতিয়া আপোনাৰ সাৰ দিব পৰা অৱস্থা হ'ব ন, তেতিয়া আপুনি কেঁচু সাৰটো দিবলৈ, যিমান পাৰে কেঁচু সাৰটো দিবলৈ চেষ্টা কৰিব। গছজোপা যিমান ওখ আৰু জোপোহা, যিহেতু ইয়াক পিঞ্চিং কৰিব পৰা নহয়। এয়া হৈছে ইম্পেচিয়ান। আপুনি ইম্পেচিয়ান ডাবল ছিংগল যিকোনো এটা, দুইটা হেৰিয়তে পোৱা যায়। এইটো ছিংগুলটো হয়। আপোনাৰ বাৰিষা বৰষুণৰ পৰা খুব সাৱধানে ৰাখিব, তেতিয়া আপোনাৰ বছৰ জুৰি থাকি যাব। তেতিয়া আপুনি ইয়াৰ পৰা কাটিং কৰি হ'লেও লগাব পাৰে। বহুতো